নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আহিলোঁ পথাৰলৈ। এয়া ৰুবলৈ আহিছোঁ। কঠীয়া বোলাই থৈ দিয়া আছে। এই চিতা হোৱাত ৰুই আছে তিনিজনীয়ে। মই এতিয়া ৰুবলৈ যাম। অলপ বোলো ভিডিঅ' কৰি লওঁচোন। কঠীয়া তোলোতে সেইদিনা ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, ইমান বৰষুণ দিলে নকৰিলোঁৱে। আজি পথাৰলৈকে আহিলোঁ, চাহো আনিলোঁ। এতিয়া অলপ লগতে ৰুওঁগৈ। আৰু হাত দুবাৰমান আছে ৰুবলৈ। এই হাত দুবাৰ ৰুম এতিয়া। ৰুইছোঁ আৰু দেই। কচুৱা কঠীয়া টানি টানি মাৰি থাকা। সূৰ্য দেৱতা নোলালে হয় আৰু অকণমান দেৰিলৈকে। ৰঙা ঘোঁৰা, আজি ৰঙা ঘোঁৰাহে জানে আৰু কি কৰে। নবৌ মাতবোল নাই যে মাতিবলৈকে মন নকৰে দেই। মাত মাতিবলৈ এলাহ। ভাগৰুৱা ৰুণ দুটা ধেৰ পাবা, ধান নাপাম। মই আগতে হেৰেঙা হয়, আজিনো কেলৈ ঘন হৈছে। আগতে হেৰেঙা বুলি কঠীয়া কঠীয়া বৰ টানিবলৈ বহুতে হয়। ইবোৰ কঠীয়া খালে কিবা এঠাল গ'লেই হেঁতি চাহ কাৰণে এতিয়া দেৰি হৈছে। অঁ সেইটোৱে জোখ এইটো ন। ৰুই হ'ল 4 দুবাৰমান। এতিয়া বোলো চাহকাপ মাজতে খাই লওঁ আৰু, নহ'লে আকৌ ভাল নালাগে যে, সেইকাৰণে চাহকাপ খাই লৈছোঁ। গংগা ফুলনি চিঞৰিছে, ৰ'দ দিব এতিয়া। এইবাৰ বতৰটো ভাল পালে। আমাৰ ৰোৱাৰ দিনা ৰ'দ দিয়াই নাই তেনেকৈ, এতিয়াহে ওলাইছে। এটা বজালৈকে ৰুলোঁ আৰু দুবাৰ থাকিলে ৰুব নোৱাৰোঁ, আমনি লাগিছে। আমাৰ কঠীয়া ইমানখিনি আছেগৈ আৰু থকাকৈ ডুবালে আকৌ তুলি তুলি ৰুব লাগিব। কঠীয়াও শেষ হ'ল, কঠীয়া ইমান আছে, হৈ যাবগৈ। এতিয়া যাওঁ, আজিলৈ হ'ব। 1 বজালৈকে ৰুলোঁ, ইমানেই গৰম উঠিছে, পানী তুলি ধুবলৈ সময় নাই। পুখুৰীত সাঁতোৰহে আৰু এজাক ভাটি গ'লে শান্তি লাগিব। ইমান দ এডোখৰত, আৰু অকণমানলৈ উপঙি যাম এতিয়া। ইমান ভাগৰ লাগিছে। আজি আকৌ আহিলোঁ কঠীয়া তুলিবলৈ। এয়া কঠীয়া তুলি আছে। এইখিনি এতিয়া ধুনীয়াকৈ চেলা গাঁঠি থৈছোঁ, উঠনিকৈ ফেয়া পাতিম। এয়া বহুত কঠীয়া তোলা হৈ গ'ল। 2 চিতা আৰু মাটি ৰুবলৈ আছে। এই 2 চিতা ৰুলে শেষ হৈ যাব। 10টামান কঠীয়া তোলা আছে এতিয়ালৈকে। 10টা কঠীয়াই 2 চিতা মাটিটো ৰুই শেষ হ'ব। কাইলৈ খেতি শেষ। নহয় নেকি? হৈ যাব।